নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আমি বিজ্ঞান বিষয়ৰ তাপ চেপ্টাৰটো আলোচনা কৰিম। ক্লাছ 7ৰ বিজ্ঞান বিষয়ৰ তাপ চেপ্টাৰটো আমি আলোচনা কৰিম আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আমি ভালকৈ বুজি ল'ম। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো কৈছে, পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যবোৰ উল্লেখ কৰা। উত্তৰটো হ'ব সাদৃশ্য মানে মিল। দুয়োটাৰে এটা মূৰত বাল্ব এটা থাকে, দুয়োটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে, দুয়োটাৰেই গাত চেলচিয়াছ স্কেল থাকে। দুয়োটা মানে কোন দুটাৰ কথা কৈছে? তাপ জোখা যন্ত্ৰ, তাপমাত্ৰা আৰু জ্বৰ জোখা। আৰু এতিয়া আমি পাৰ্থক্যবোৰ চাই লওঁ। পাৰ্থক্য: জ্বৰ জোখা তাপমাত্ৰাৰ 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 5 ডিগ্ৰীলৈ উষ্ণতা জুখিব পাৰি, কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ পৰিসৰ সাধাৰণতে 10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈ থাকে। পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে, কিন্তু জ্বৰ জোখা তাপমাত্ৰাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে। 2 নম্বৰ প্ৰশ্ন কৈছে, তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া। উত্তৰটো হ'ব তাপৰ পৰিবাহী হ'ল লো আৰু তাম। তাপৰ পৰিবাহী মানে তাপ পাৰ হৈ যাব পাৰে, লো আৰু তামৰ মাজেৰে কি হৈ যাব পাৰে? তাপ পাৰ হৈ যাব পাৰে। আৰু তাপৰ অপৰিবাহী দুটা হ'ল প্লাষ্টিক আৰু কাঠ। এইকেইটা হৈছে কি? তাপৰ মানে ইয়াৰ মাজেৰে তাপ পাৰ হৈ যাব নোৱাৰে, কাঠ আৰু প্লাষ্টিকৰ মাজেৰে। 3 নম্বৰ কৈছে, খালী ঠাই পূৰণ কৰা। ক নম্বৰ, কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ডেছৰ দ্বাৰা নিৰ্ণয় কৰা হয়। কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়? উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। খ নম্বৰ কৈছে, উতলা পানীৰ উষ্ণতা ডেছ তাপমাত্ৰাৰে জুখিব নোৱাৰি, ক্লিনিকেল তাপমাত্ৰাৰে জুখিব নোৱাৰি। গ নম্বৰ, ডিগ্ৰী ডেছ একক উষ্ণতা জোখা হয়। উত্তৰটো হ'ব ডিগ্ৰী চেলচিয়াছ একক উষ্ণতা জোখা হয়। ঘ নম্বৰ, ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। বিকিৰণত ইংৰাজীত ৰেডিয়েশ্যন বুলি কোৱা হয়। বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। ঙ নম্বৰ কৈছে যে, এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়ালাত ডুবাই ৰখা হৈছে। ই ডেছ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। ই কিহৰ সহায়ত? পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰিব পাৰিব। 4 নম্বৰ কৈছে, তলৰ খালী ঠাইসমূহ পূৰ কৰা। তো মিলাব কৈছে, এইটো খালী ঠাইৰ লগত এইটো মিলাবও কৈছে। স্থল বতাহ আমি কেতিয়া দেখা পাওঁ? আমি কেতিয়া মানে অনুভৱ কৰোঁ? ৰাতি আমি অনুভৱ কৰোঁ। জলবতাহ বলে দিনত। গ নম্বৰ, গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় শীতকালত। আৰু ঘ নম্বৰ কৈছে, পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় গ্ৰীষ্মকালত। গ্ৰীষ্ম মানে গৰম দিনত আৰু শীতকাল মানে ঠাণ্ডা দিনত। তো ঠাণ্ডা দিনত আমি ৰঙা বস্ত্ৰ পচন্দ কৰোঁ, আৰু গাঢ় ৰঙৰ বস্ত্ৰ মানে ৰঙা হওক বা যিকোনো কালাৰৰ এইটো আমি গধুৰ মানে ড্ৰেছ পিন্ধোঁ, আৰু পাতল ৰঙৰ ড্ৰেছটো আমি গৰম দিনত গ্ৰীষ্মকালত পিন্ধোঁ। 5 নম্বৰ প্ৰশ্নটো কৈছে যে, শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ থাকে? উত্তৰটো হ'ব শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে, কাৰণ সেই একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে, যিয়ে আমাৰ শৰীৰ গৰম কৰি ৰাখে। 6 নম্বৰ কৈছে যে, তোমালোকে কিতাপত চিত্ৰ 4.13টো লক্ষ্য কৰিবা, পিছত চাবা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰিবা তুমি। তো এইটো তোমালোকে এইটো চিত্ৰৰ পৰা কৰি ল'বা। এই উত্তৰটো তোমালোকে নিজে চিত্ৰ আঁকি কৰিবলৈ চেষ্টা কৰিব লাগিব। 7 নম্বৰ প্ৰশ্নটো কৈছে, উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়। কিয় দিয়া হয়? এইটো ব্যাখ্যা কৰিব দিছে। উত্তৰটো হ'ব উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়াৰ কাৰণটো হ'ল, বগা ৰঙে তাপ শোষণ নকৰে, ওলোটাকৈ তাক প্ৰতিফলিতহে কৰে। তেনে কৰিলে ঘৰৰ ভিতৰত ইমান উষ্ণ বা গৰম নোসোমায়। এতিয়া 8 নম্বৰ প্ৰশ্নটো, 30 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী
চেলচিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল, মিশ্ৰণৰ উষ্ণতা হ'ব, উত্তৰটো কি হ'ব? উত্তৰটো ঘ নম্বৰ হ'ব যে 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত থাকিব, মানে এই দুটাৰ মাজত থাকিব পানীটোৰ তাপমান। এতিয়া 9 নম্বৰ প্ৰশ্নটো আহোঁ। 9 নম্বৰ প্ৰশ্নটো কৈছে যে মগ এটাত থকা 40 ডিগ্ৰী উষ্ণতা 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাবোৰ বল এটা ডুবাই দিয়া হ'ল। তাপ কি হ'ব তেতিয়া? উত্তৰটো হ'ব লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লুৰ বললৈ সঞ্চালিত নহয়। এতিয়া 10 নম্বৰ কৈছে যে আইচক্ৰীমেৰে পূৰ্ণ কাঠ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ কি হ'ব? চেঁচা নহ'ব। এইটো 4টা অপশ্যন আছে, আৰু অপশ্যনটোৰ ঘ নম্বৰ অপশ্যনটো হ'ব চেঁচা নহ'ব। এতিয়া 11 নম্বৰ কৈছে যে নিষ্কলংক তীখা ষ্টিলনেছ ষ্টীলৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ? উত্তৰটো হ'ব ঘ নম্বৰ, নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী। তো ছাত্ৰ ছাত্ৰীসকল, আমি ক্লাছ 7ৰ বিজ্ঞান বিষয়ৰ 4ৰ্থ অধ্যায়টো আলোচনা কৰিছোঁ। তো তোমালোকে এইবোৰ ভালকৈ শিকিবা, প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা আৰু এইবোৰ মনত ৰাখিবা, পৰীক্ষাত এইবোৰ আহিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু লগতে শ্বেয়াৰো কৰি দিবা। বহুত বহুত ধন্যবাদ।